নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অন্য এটা নতুন ভিডিঅ'লৈ। জনপ্ৰিয় অভিনেত্ৰী চন্দনা শৰ্মাৰ লগত ঘটিল এক অঘটন। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। চোৰে চুৰি কাৰ্য সংঘটিত কৰিলে অভিনেত্ৰী চন্দনা শৰ্মাৰ বুটিকত। এযোৰ দুযোৰকৈ নহয়, তিনিযোৰকৈ পাটৰ কাপোৰ লৈ গ'ল চন্দনা শৰ্মাৰ বুটিকৰ পৰা এহাল যুৱক যুৱতীয়ে। ঘটনা সন্দৰ্ভত অভিনেত্ৰী চন্দনা শৰ্মাই কি ক'লে এবাৰ শুনোচোন আহক। মই অকণমান দেৰিকৈ আহোঁ, গতিকে আমাৰ বুটিক খোলা আছে, কইনা বুটিক বাৰোৱাৰী। তাৰপিছত 5টা আগতে দিনৰ ভাগত চেল তেল হৈছে। তাৰপিছত 5:55 সন্ধিয়া সময়ত এটা ল'ৰা সোমাইছে। ল'ৰাজন হেলমেট পৰিহিত আৰু তেওঁ সোমাই পেলাই ছোৱালীজনীক সুধিছে আমাৰ ষ্টাফক যে ইয়াতে কিমান ৰেঞ্জৰ পৰা কাপোৰ পায়। ছোৱালীজনীয়ে ধুনীয়াকৈ কৈছে যে আমাৰ ইমান টকাৰ পৰা ইমান টকালৈকে পাব দাদা। কৈছে ঠিক আছে, মই গাৰ্লফ্ৰেণ্ডক পঠিয়াই দিওঁ। তাৰপিছত ল'ৰাটো গুচি গ'ল, হঠাৎ গুচি গৈছে। 2 মিনিট পিছত ছোৱালী এজনী আহিছে, তেওঁ হেলমেট পৰিহিত হৈ আহিছে আৰু আপোনালোকে ইতিমধ্যে দেখাই পাইছে ভিডিঅ'বিলাকত। তাৰপিছত ছোৱালীজনী সোমাই পেলাই ধুনীয়াকৈ কাপোৰ চাইছে, অতি সুন্দৰকৈ চাইছে, যেনেকৈ আমাৰ তাত কাষ্টমাৰ আহে তেনেকেই চাইছে আৰু অতি হেলমেটটো খোলাই নাই। আৰু আমাৰ যিগৰাকী ছোৱালী আছে তেওঁ ক'বলৈ অকণমান টান পাইছে যে হেলমেটটো খোলক। হেলমেট পৰিহিতা হৈয়ে তেওঁ টচৰ কাপোৰ চাইছে, নুনি কাপোৰ চাইছে, চব পিন্ধি চাইছে। তাৰপিছত ছোৱালীজনী তাৰপিছত যেতিয়া ছোৱালীজনী এফালৰ পৰা কাপোৰ চাইছে, কৈছে যে এইযোৰ পিয়ৰ টচ নেকি? আমাৰ ছোৱালীজনী কৈছে হয়। আপোনালোকৰ তাত ষ্টিচিংটো হয় নেকি? অতি সুন্দৰকৈ কৈছে। কিন্তু আমাৰ ছোৱালীজনী কৈছে যে হয়, আমি চিলাইও দিওঁ, আপুনি চিলাইও কৰি ল'ব পাৰে আমাৰ তাতে। তেতিয়া কৈছে ঠিক আছে, এই দুযোৰ মই লৈছোঁ, এযোৰ মাৰ কাৰণে, এযোৰ মোৰ কাৰণে, আৰু নুনি কাপোৰযোৰ মোৰ বৰ পচন্দ হৈছে, এইযোৰো ভৰাই দিয়ক, টোটেল বিলটো কওক। তেতিয়া আমাৰ ছোৱালীজনীয়ে ধুনীয়াকৈ বিল কৰিলে, 17,000 কিবা টকা এটা হৈছে। বিলটো তাই লিখি আছে। তাৰপিছত স্কেনাৰখন দিবাচোন বুলি ক'লে, ছোৱালীজনীয়ে ধুনীয়াকৈ স্কেনাৰখন আগবঢ়াই দিছে। তাৰপিছত কাষ্টমাৰজনীয়ে এনেকৈ স্কেনাৰখনত মোবাইলটো দি পেলাই কৈছে মোৰ জিপেটো অকণমান কিবা প্ৰব্লেম দিছে, মই বয়ফ্ৰেণ্ডৰ পৰা পইচাটো আপোনালোকক দি আছোঁ বুলি বেগটো এনেকৈ হাতেৰে ধুনীয়াকৈ ধৰিছে। কৈছে তুমি বিলখন একদম ধুনীয়াকৈ লিখাচোন। তেওঁলোকে ওলাই গৈ ধুনীয়াকৈ দৰ্জাখন খুলি শুনাচোন, এই ইয়াৰে মোৰ জিপেটো বেয়া হৈছে, কৰি দিয়াচোন স্কেনাৰ। তেনেকৈ কৈ তাই ধুনীয়াকৈ নামি গৈছে। নামি গৈ মানে বাইকখন ষ্টাৰ্টেই হৈ আছিলে, গুচি গ'ল, আমি গম নাপাওঁ। ছোৱালীজনী ভাবিছে 10 ছেকেণ্ডমান নাই, মানে ছোৱালীজনী ধুনীয়াকৈ ওলাই গৈছে, মানুহ নাই, তাই হাহাকাৰ লাগিল। সেইখিনি সময়তে মোৰ হাজবেণ্ড অপূৰ্ব কুমাৰ শৰ্মা লয়াৰ, তেওঁ সোমালে বুটিকত। তেওঁ গৈ পেলাই ক'লে কি হ'ল? তাই কৈছে এনেকুৱা তেনেকুৱা হ'ল। তাৰপিছততো বিচৰা খচৰা লাগিলে, নাই 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 নাই। তাৰপিছত আমাৰ মানে খুব বেয়া লাগিছে, এইটো আচলতে ধুনীয়াকৈ এটা ডকাইতি হ'ল।